বিশেষ টেট পৰীক্ষাক লৈ ছাত্ৰ সংগঠনৰ যৌথ সংবাদমেল সংগঠনটোৰ দাবী যে পাহাৰীয়া জিলা তিনিখনৰ বাবে টেট পৰীক্ষা স্বায়ত্ত পৰিষদৰ কৰ্তৃত্বত হ'ব লাগিব জিলা তিনিখনৰ সমূহ মহাবিদ্যালয় ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ অধীন কৰিবলৈ দিয়া নহ'ব ৪৫ দিনৰ ভিতৰত বিনামূল্যে দিয়া যাব পট্টা ৰংখাংস্থিত কেন্দ্ৰীয় বন সংৰক্ষণ এলেকাত বসবাস কৰা সকলক দিলে প্ৰতিশ্ৰুতি CM তুলিৰাম ৰংখাঙে ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে পাহাৰীয়া জিলাখনৰ শাসক বিৰোধী দলসমূহৰ কুচকাৱাজ আৰম্ভ অল পাৰ্টি হিলছ লিডাৰ কমিটিৰ উদ্যোগত ফুলনি পৰিষদীয় সমষ্টিত এক গুৰুত্বপূৰ্ণ সভা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয় তাতেৰণপি আগবাঢ়িছো প্ৰথম খবৰলৈ অসম চৰকাৰৰ পৰা অনুষ্ঠিত কৰিবলৈ ওলোৱা বিশেষ টেট পৰীক্ষাক লৈ জাঙুৰ খাই উঠিল কাৰ্বি আংলং জিলাৰ দুই কাৰ্বি ছাত্ৰ সন্থা আৰু ডিমা হাছাও জিলাৰ ডিমাছা ছাত্ৰ সন্থা পাহাৰীয়া জিলা তিনিখনৰ বাবে টেট পৰীক্ষা অসম চৰকাৰে নহয় জিলা পাহাৰীয়া জিলা তিনিখনৰ নিজৰ নিজৰ স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃত্বত হ'ব লাগিব বুলি আজি ডিপিচিকে কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল যোগে যৌথ ছাত্ৰ সংগঠনৰ নেতৃত্ববৰ্গই দাবী তুলিছে জাতিৰ স্বাৰ্থত একে মঞ্চত মিলি সংবাদমেলত বহিল সাধাৰণতে ২ মেৰুত অৱস্থিত KSA দুটি লগতে লগ দিলে গাৰো ছাত্ৰ সংগঠন গাৰো কালচাৰেল ছ'চাইটি আৰু ডিমা হাছাৰ পৰা অহা ডিমাছা ছাত্ৰ সন্থাই পাহাৰীয়া জিলা কাৰ্বি আংলং স্বায়ত্ত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্ত পৰিষদ থাকোঁতে টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষমতা পৰিষদৰ হ'ব লাগিব যৌথ সংগঠনটিয়ে সংবাদমেলত উল্লেখ কৰি কয় যে আগতেও ছাত্ৰ সংগঠনে মিলি তদানীন্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি তিনি পাহাৰীয়া জিলাৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কৰ্তৃত্ব স্বায়ত্তশাসিত পৰিষদক দিব লাগে টেট আনিছে টিচাৰ এলিজিবিলিটি টেষ্ট এইটো আমি ওয়েলকাম কৰিছোঁ আমি ইয়াতে কোৱালিটি এডুকেশ্যন লাগে আৰু কোৱালিটি এডুকেশ্যন কাৰণে আমি কোৱালিটি টিচাৰটো লাগিব so we welcome the decision taken by the National Council of Teachers Education কিন্তু আমি ইয়াত ক'ব বিচাৰিছোঁ টেট টিচাৰ এলিজিবিলিটি টেষ্টটো আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিল আৰু ডিমা হাছাও অটোনমাছ কাউন্সিল ফালৰ পৰাহে হোল প্ৰচেছ টেটটো কণ্ডাক্ট কৰিব লাগে অফিচিয়েলবিলাকৰ লগত একেলগে যিটো আলোচনা হৈছে সেই আলোচনাত আমাক যিটো আমাৰ সেইটো সময়ত আমাৰ যিটো ডিমাণ্ড আছিলে যে কাৰ্বি আংলঙৰ আৰু এনচিএলছৰ কাৰণে যিহেতু অসমৰ জেনেৰেল টেটত আমি একচেপ্ট কৰিব নোৱাৰোঁ কাৰ্বি আংলং আৰু এনচিএলছৰ কাৰণে স্পেচিয়েল টেট আমাক লাগে বুলি আমি ডিমাণ্ড দিছিলোঁ स्पेशल टेट करना चाहिए डिमासा कार्बी आंगलों के लिए और ये टोटली कंडक्ट डिमासा ऑटोनोमस काउंसिल और कार्बी आंगलों ऑटोनोमस काउंसिल को कराना चाहिए মন্ত্ৰীগৰাকী তেতিয়া যৌথ সংগঠনক প্ৰতিশ্ৰুতিও দিছিল সংগঠনটোৰ দাবী মতে টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কিন্তু চলিত বৰ্ষত শেহতীয়াকৈ ওলোৱা বিজ্ঞাপনৰ মতে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে কৰ্তৃত্ব ৰাজ্য চৰকাৰে নিজৰ হাততে ৰাখিলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি যৌথ সংগঠনটিয়ে টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষমতা পৰিষদৰ হাতত ন্যস্ত কৰিব লাগে বুলি কয় লগতে শেহতীয়াকৈ পাহাৰীয়া জিলাখনৰ সমূহ মহাবিদ্যালয় সুজাস্থ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় অধীনত নিয়াৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি কয় যে ডিফু বিশ্ববিদ্যালয় চৌহদক শীঘ্ৰে পূৰ্ণাংগ বিশ্ববিদ্যালয় কৰি জিলা পাহাৰীয়া জিলা বিদ্যালয়সমূহ ইয়াৰ অধীনলৈ আনিব লাগে এই সন্দৰ্ভত ৰাজ্য চৰকাৰক পুনৰ বিবেচনাৰ দাবী তোলে যৌথ সংগঠনে ষ্টেফান টেৰণৰ ৰিপৰ্ট কাট নিউজ গভৰ্ণমেণ্ট অফ আছাম নটিফিকেশ্যন আমাৰ 30 আগষ্টত ওলাইছে যে কাৰ্বি আংলং আৰু ডিমা হাছাও কাৰণে জেনেৰেল টেট এটা ইম্প'জ কৰিছে তাত আমি আজি এই মেইল সংবাদ মাধ্যমত আমি টোটেলি আমি অপ'জ কৰিছোঁ যে আমি 2012 চনৰ পৰা আমি দাবী কৰি আছে যে কাৰ্বি আংলং আৰু ডিমা হাছাও কাউন্সিলত ইয়াতে স্পেচিয়েল টেট হ'ব লাগে কিয়নো আমাৰ ডিমা হাছাও অটোনমাছ কাউন্সিল এণ্ড কাৰ্বি অটোনমাছ কাউন্সিল হেজ দ্য ফুল অথৰিটি regarding creation of tet empowering committee
কিয়নো আমাৰ ইনহাৰেণ্ট ছাবজেক্ট আছে লোৱাৰ প্ৰাইমেৰী আৰু হায়াৰ এডুকেশ্যনটো আমাৰ ট্ৰেন্সফাৰ্ড ছাবজেক্ট আজ পাৰ MOU। গতিকে আমি আজিও এইটো ক'ব খুজিছোঁ যে যিমানখিনি প্ৰচেছ আজিলৈকে আহিছে আমাৰ অসম চৰকাৰৰ পৰা টেটৰ বিষয় তাত আমি যদি অপ'জ কৰিছে আৰু আমি দাবী খুজিছোঁ যে ইন দ্য কামিং ডেজ অতি সোনকালে আমাক কাৰ্বি কমাৰ্চ কাউন্সিল আৰু ডিমা হাছাও কমাৰ্চ কাউন্সিল লগতে অসম চৰকাৰক আমাৰ মাজত ট্ৰাইপাৰ্টাইট টক হ'ব লাগে বুলি আমি ক'ব খুজিছোঁ। আৰু যদি নহ'লে আমি ইন দ্য কামিং ডেজ আমি ডেম'ক্ৰেটিকেলি আমি মুভমেণ্ট আমি কৰিবলৈ বাধ্য হ'ম। দুটা কথাটো ইয়াত ওলাইছে যে যিটো ক্ৰাইটেৰিয়া তাতে ফৰ যিটো এপ্লিকেণ্ট যিমানখিনি হ'ব এইবিলাক টেটৰ এপ্লিকেণ্টছ দে শুড হেভ BEd আৰু DLEd বুলি তাত কথা ওলাইছে। কিন্তু RTE ছেকশ্যন 23 ছাব ছেকশ্যন 2ত তাতে লিখা আছে যোন ঠাই মানে তেনেকুৱা ইনষ্টিটিউশ্যন নাই লাইক BEd আৰু DLEd তাতে ৰিলেক্সন কৰা হ'ব বুলি তাতে লিখা আছে। এটা আমি দেখিছোঁ ফৰ এক্সাম্পল আই উড লাইক টু গিভ ইউ দেট ইন ডিমা হাছাও দেৰ ইজ নো BEd ইনষ্টিটিউশ্যন। So it is clear that ডিমা হাছাওত এপ্লিকেণ্টছে নোলাব। যদি BEd is necessary then there will be no applicants. গতিকে আমি ক'ব খুজিছোঁ যে এইটো ৰিলেক্সেশ্যনটো অসম চৰকাৰে বা কাৰ্বি কমাৰ্চ কাউন্সিলে NCT গাইডলাইন মতে যি RTE তাতে লিখা আছে এইটো আকৰ্ডিংলি যাব লাগে আৰু আমাক মানে এইটো ৰিলেক্সনটো দিব লাগে বুলি আজি আমি ক'ব খুজিছোঁ। পশ্চিম কাৰ্বি আংলঙৰ ৰংখাংস্থিত কেন্দ্ৰীয় বন সংৰক্ষণ এলেকাত বসতি স্থাপন কৰি অহা লোকসকলৰ মাটিৰ পট্টা প্ৰদানক লৈ দীৰ্ঘদিনে কৰি অহা দাবী সমস্যাৰ অন্ত পৰাৰ আশা কৰা হৈছে। সোমবাৰে ৰেংথেমা খেলপথাৰত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ ৰাজহুৱা সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উপস্থিত ৰাইজৰ আগত প্ৰতিশ্ৰুতি দি কয় যে অহা ৪৫ দিনৰ ভিতৰত অঞ্চলটোৰ অধিবাসীক বিনামূল্যে পট্টা প্ৰদান কৰা যাব। লগতে ৰাইজৰ পৰা ৰংহাঙে প্ৰতিশ্ৰুতি বিচাৰি কয় যে পট্টা দিয়াৰ পিছত অঞ্চলটোৰ ৰাইজে ৰাজনীতি খেলিব নোৱাৰিব। ৰংখাং স্থিত কেন্দ্ৰীয় বনাঞ্চল এলেকা দখল কৰি বসতি স্থাপন কৰি অহা ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল পৰিষদীয় চৰকাৰক পট্টা প্ৰদান কৰাৰ। দীৰ্ঘদিনে ৰাইজে কৰি অহা দাবীটোৰ প্ৰতি এইবাৰ বিজেপিৰ শাসনাধীষ্ঠ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কিছু নমনীয় হোৱাই নহয় ৪৫ দিনৰ ভিতৰত পট্টা প্ৰদানৰো প্ৰতিশ্ৰুতি দিছে। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে আজি আপোনালোকক অহাকালিৰ পৰা মই অফিচিয়েল ডিক্লেয়াৰ কৰিম কালিৰ পৰা 45 ডেজৰ ভিতৰত আপোনালোকে প্ৰত্যেকজন ৰংখাং ৰিয়াৰৰ পৰিয়ালত বসবাস কৰা সেই 45 ডেজৰ ভিতৰত আপোনালোকৰ মাটি পট্টা পাব। এজন যদি মাটি আপোনালোকৰ আছে 30 বিঘা পাব, আপোনালোকৰ 30 বিঘা 40 বিঘা আপোনালোকে পাব। কিন্তু CM ৰংহাঙে বিনিময়ত ৰাইজক কোনো ৰাজনীতি নকৰাৰ প্ৰতিশ্ৰুতি বিচাৰিছে। লেণ্ড ৰাইট লং নাংজি পুলংতে pota long nai la pen sarkar pen government pen kipian sayang dengan dame skiman dame long du nangji pulongte PMAY hen pen chenglo development account pen chenglo pulongte hala 2009 aningkan forest right protection act ateng pen jitu niki supreme court order ki pitang ateng pen deputy commissioner West Karbi Anglong DFO West Karbi Anglong Forest Department Lapen Revenue Department Celang Petensi Ino Dabang Pupen Arta Krenar Kep Nangji 18 years Nangji Hala so bang Pua Pankia Long Le Yong Si Do Pulang Te Alang Li Kacerai Tang Do Pulang Te Alang Li Tuma Pan Jiri Thong Keban Ke Sorkar Pen Mate Government Pen Pikpo Lapen transfer long le jor long le mama long le pu pula selang li ke mo asu ta la daksi doklung nang podon mang le to pen government pen ke long yin nang nun pen cheng lo akapre scheme pen ka jaman tame pula hai war sai tame na tong la sonong le puta ke long dolo plong de la tum long ek ji don mang le tum বন সংৰক্ষণ অঞ্চলটোৰ 30 বিঘাৰ বাবদ দিয়া যাব পট্টা। উল্লেখ্য এই সভাত সাংসদ হৰেণ সিং বে, EM অমৰ সিং টিছো, MSc ৰীনা তেৰাংপি, MSc পৱন কুমাৰ ৰায় প্ৰমুখ্যে নেতাসকলৰ উপৰিও ৰাজহ বিষয়া নীলোৎপল ৰংহাং, DFO বৰসিং বে, ACF ধন সিং তেৰাঙকে ধৰি বন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ডংকামুকাবৰ পৰা কেলভিন তেৰাঙৰ ৰিপৰ্ট কাট নিউজ।
ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অল পাৰ্টি হিলছ লিডাৰ কমিটিৰ এতিয়াৰ পৰা আৰম্ভ নিৰ্বাচনৰ কুচকাৱাজ ফুলনিত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰি অল পাৰ্টি হিলছ কমিটিয়ে ফুলনি পৰিষদ সমষ্টিৰ বাবে গঠন কৰি দিয়ে সমষ্টি পৰ্যায়ৰ কমিটি অল পাৰ্টি হিলছ লিডাৰ কমিটিৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি ৰাজেশ টিছো উপস্থিতিত ধনীৰাম টিমুঙে অতিথি পৰিচয় কৰোৱাৰ লগতে সভাখনৰ সভাপতিত্ব কৰে সভাত সৰ্বসন্মতিক্ৰমে ধনীৰাম টিমুঙক সভাপতি দৰসিং ৰংফাৰক উপসভাপতি কামসিং তেৰণক সাধাৰণ সম্পাদক বিদৰ সিং বেগ সহকাৰী সম্পাদক খয়া সিং তকবিক সাংগঠনিক সম্পাদক উইলিয়াম তাৰক বিত্ত সম্পাদক চন্দ্ৰ তেৰণক কাৰ্যালয় সম্পাদক বাবু লেখথেক প্ৰচাৰ সম্পাদকৰ দায়িত্ব দিয়াৰ লগতে কেইবাজনক কাৰ্যবাহী সদস্য অন্তৰ্ভুক্ত কৰি গঠন কৰা হয় APHLৰ ফুলনি পৰিষদ সমষ্টিৰ কমিটি constituency committee keseng nang pagalam thegal hanlo party agai ateng sinili tom lada committee keseng alam thegal hanlo je pini hununi constituency lo APSLC lan so se jakom mate horang lo bangso to kabe rat ka song lo ka tang thuji phansi pini bangke committee sen ponik lo la si pini isi alam the bagel hanlo je nili tom ning karong alam thela congress pen klembang pu songya pu sitom atum sitame nili tumalong pini lada APSLC long APSLC a party ka song pon bom ba ke klem pon bom amu bang ke nisen pu pen jok selang itum sitame ning aklong pen labang so akamatha abang do kop pen jok selang le tom pini APSLC long sitame bang iglo nang jirat nang jitu dunia phansil lam chak rat along chipi iglo lasi nilitum APSLC bang ke la anso se ingtang ekbom lo la pen kapre garada tunga phan setame pini congress la pen BJP long ke klem bang phu bang phi songya pi tum an setame alang le tuma phan chuningri lo no pora bang ke ili tum karbi kisu khei kisu longri ka do ka bela bahai ili tum cherai nangji punutang te ili tum lahai along lahai party long chi open si pini APHLC long bang pen nang cerap dun je phansi nili ado ka be phansi tame chuningri lo karbi anglong la pen di mahasara da phansi tame isi abirta nili ki pikang tunga bangkela lasi non nili tumalong do congress along pen chi open ke bang alang li songya pu tum sitame nang li tum arju iktame ko pi ko la no nili bopen tham no lasi congress lo men ka chu athe la lo je nili chini dam pamme lo congress along ninkan pa le ke dudu sitame ala ne tum ke amethang mane family politics claim wrong chala tum ke nena pok nena sar thu phan chilang rong no khe longri apartment ke mo sumar pen longri uson ma ke binai lai ki matha dam dal sitame no na go adjusted a kido abom a ministry atum sitame la song thala ta congress atum pensi ke dam lo mati posla atum da hela sonak thaklo arul ge sigat la se nili la kadro e phan tame nili la an hub dam de dal la se no na man ke longri apartment mate khe apartment ke ahok pet no na tha sang ho ke claim man ke ahok pet lo pusi nili matha dun sila si congressman chiu sin non lag nale congressman arpu ke copy nili congressman apu ka phang nili kedo ho ke hemai sa do ke nili la MCC long ta nili vice president do la pen PCC pen ta nili president hasuta nili apu do kedo ke asom sonar do la sor gala minister la non la KS in tiarang li sila so ke minister do lo la pen non la longria pharman lo te mala longria pharman man ke la som non a sona thak pe la karbeng long gitu akisum jong se akola kisum pharmanong sila non hearing hota chok ke pote akoni tum ke la non APHLC to man ke am sini tum andolon da thora ta hala nili na to ma pachi দকমকৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ আগন্তুক ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে আঞ্চলিক দল ASDCও এতিয়াৰ পৰা বান্ধিবলৈ লৈছে ককালত টঙালি হাৰঘাট বিধানসভা অন্তৰ্গত নমাটি পৰিষদ সমষ্টিৰ পাৰখোৱাত থকা ASDC কাৰ্যালয় প্ৰাক্তন বিধায়ক চন্দ্ৰকান্ত তেৰাঙৰ নেতৃত্বত অনুষ্ঠিত কৰে এখনি বৰ্ধিত সভা আঞ্চলিক দল ASDCৰ বিশিষ্ট কৰ্মী হাৰসিং তকবিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত অনুষ্ঠিত হয় দলীয় বৰ্ধিত সভা ASDC জিলা কমিটিৰ নেতা তথা প্ৰাক্তন বিধায়ক চন্দ্ৰকান্ত তেৰাং সামুৱেল ৰংহাং আৰু বাবু ৰংহাঙে অংশগ্ৰহণ কৰা এই সভাত দলীয় স্থিতি শক্তিশালী কৰাৰ লগতে 244 ধাৰা কাৰ্যকৰী কৰাৰ সন্দৰ্ভত বিভিন্ন আলোচনা বিলোচনা কৰা হয়
ASDC Autonomous State Demand Committee kan siang bong nangana committee maka district committee North Consensus Committee kuma branch committee kan siplek nasi normal isi dot ASDC kan isi chokde penapi along tin hitame ASDC Central Committee hin penisi ya program deng kono la September achiklo esek ke organizationally ideologically dan politically revitalization মানে re-strengthen সমাজে কি পথত jakong je pathi thui pas ni claim bona si along tin hitame ni tum conference mate আমি পিনি তুম পেটলং দেখতামে নাসি লগতে কোৱা হয় যে পাহাৰীয়া জিলাত তিনিখনৰ বাবে স্বায়ত্তশাসিত ৰাজ্য দাবী সমাধানৰ বাবে কাম কৰি যাব পৰা একমাত্ৰ দল হৈছে আঞ্চলিক দল ASDC হে বুলি উপস্থিত দলীয় কৰ্মীসকলৰ আগত বক্তব্য আগবঢ়োৱাৰ লগতে সেপ্টেম্বৰ মাহৰ আগন্তুক 15 তাৰিখে হাৰঘাট বিধানসভাৰ অন্তৰ্গত নমাটি পৰিষদীয় কমিটি গঠন কৰিব বুলি জানিব দিয়ে মংগল ইংহে ৰিপৰ্ট কাট নিউজ সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ Chlorate Beauty Salon Unisex is opening its door for 6-month crash course on beautician and cut. Interested person may kindly come and contact Chlorate Beauty Salon Unisex near Iron Bridge, Rongkorbi Road, Dipu, Korbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. Kanj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Kanj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Korbi Anglong, Assam. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ লাংহিন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জাইপঙত জাইপং লেম্পছৰ বছৰিকীয়া আয় ব্যয়ৰ ক্ষতিয়ান লেম্পছৰ অধ্যক্ষ থেংকুৰ সিং টেৰাঙৰ পৌৰহিত্যত অনুষ্ঠিত সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল বিভাগীয় বিষয়া বিশ্বজিৎ ইংটি লাংহিন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জাইপঙত জাইপং লেম্পছৰ বছৰিকীয়া আয় ব্যয়ৰ ক্ষতিয়ান লেম্পছৰ অধ্যক্ষ থেংকুৰ সিং টেৰাঙৰ পৌৰহিত্যত অনুষ্ঠিত সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল বিভাগীয় বিষয়া বিশ্বজিৎ ইংটি
সভাত লেমছৰ ছেক্ৰেটাৰী সভাত তকবিয়ে জাইপং লেমছৰ বছৰিকীয়া আয় ব্যয়ৰ ক্ষতিয়ান প্ৰতিবেদন পাঠ কৰি কমিটিৰ উপস্থিত সদস্য তথা ৰাইজৰ আগত উল্লেখ্য এই সভাত প্ৰতিবেদন হিচাপে দাঙি ধৰাৰ ক্ষেত্ৰত কাৰো অভিযোগ বা প্ৰশ্ন নথকাত সভা শান্তিপূৰ্ণভাৱে সমাপ্ত হয় ভালে হৈছে যেহেতু আমি জাইপং লেমছৰ বছৰকীয়া যিটো আলোচনী আছে চেয়াৰ হোল্ডাৰ সকলৰ লগত আমি বৈঠক কৰিছোঁ আৰু ইয়াতে কোনো ডিবেট ডিছকাশ্যন হোৱা নাই ডিবেট হোৱা নাই ভালভাৱে আমি চলাই গৈছোঁ আৰু আমি কুৱেশ্যন কৰিছিলোঁ চেয়াৰ হোল্ডাৰসকলে যদি কিবা এটা আপত্তি আছে আমি আমাৰ ঘৰৰ পৰা অপেনলি কি কৈ দিছোঁ আপোনালোকে কি ক'ব লাগে বা কি বুজিব বিচাৰিছে এই সকলোবোৰ কথা আমি চেয়াৰ হোল্ডাৰ বন্ধু বান্ধৱীসকলক আমি কৈছিলোঁ গতিকে আমাৰ ছেক্ৰেটাৰী যিটো ৰিপৰ্ট দিছে এই ৰিপৰ্ট দিয়াটো অতীতৰ বিষয়ে বা বছৰেকীয়া যিটো আলোচনীৰ বিষয়ে এই ৰিপৰ্টটো চেয়াৰ হোল্ডাৰ বন্ধু বান্ধৱীসকলে ভাল বুজি পেলাই চেয়াৰ হোল্ডাৰসকলৰ পৰা একো মতামত আমি আমাৰ পৰা আমি পোৱা নাই কোনো বেয়া পোৱা নাই গতিকে ভালেই চলিছে বুলি আমি ধাৰণা কৰিছোঁ এইবছৰৰ বাবে আজি 1980 ভালেই চলিছে বুলি আমি ভাবিছোঁ লাংহিনৰ পৰা ৰুস্তম তকবিৰ ৰিপৰ্ট কাট নিউজ আৰু বেছি দিন নাই 27 সংখ্যক মাণ্ডলিক কাৰ্বি ৰিছ' নিমছ আৰং আজিৰ বাবে কাৰ্বি আংলং জিলাৰ বিভিন্ন অঞ্চলত আগন্তুক আৰং আজিৰ উপলক্ষে প্ৰস্তুতি লোৱাৰ দৰে পশ্চিম কাৰ্বি আংলঙৰ আমৰি পৰিষদ সমষ্টিৰ বীৰচিংকি অঞ্চলৰ ৰাইজেও উঠি পৰি লাগিছে পথাৰত বাৰিষাৰ খেতি কাৰ্য সমাপ্ত হোৱাৰ পিছতে চহা লোকসকল এতিয়া এয়া লাগি গৈছে মৰমৰ আৰু হেঁপাহৰ উৎসৱক আদৰিবলৈ সেয়ে উৎসৱ উদযাপন ক্ষেত্ৰত পৰিষ্কাৰৰ বাবে হাবি বন কটা কামত লাগি গৈছে ৰিছ' নিমছ আৰং আজি অৰ্থাৎ কাৰ্বি যুৱ মহোৎসৱ বুলিলে কাৰ্বি ডেকা গাভৰুৰ গাত তত নাইকিয়া হৈ পৰে আহি থকা উৎসৱটি হ'ব মাণ্ডলিক ভিত্তিত হ'লেও উৎসৱটো উৎসৱেই একেই আনন্দ আৰু একেই উৎসাহ সেয়ে দেখা গৈছে সকলোৰে মাজত উল্লেখ্য যে এই কাৰ্যত নেতৃত্ব লৈছে কাৰ্বি ছাত্ৰ সন্থা আমৰি শাখাই আমৰিৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ